পৃথিৱীত মানুহে অদ্ভুত অকল্পনীয় কামৰ জৰিয়তে বিশ্বত স্থান পাবলৈ মৃত্যুক ভয় নকৰি কিছুমান কাম কৰা দেখা যায়। অতি নিপুণ আৰু দক্ষ কামৰ জৰিয়তে মৃত্যুমুখৰ পৰা নিজক বচাই বিশ্ব ৰেকৰ্ড গঢ়ে। হেল্ল' ভিউৱাৰ্ছ, আজি মৃত্যুৰ লগত চেলেঞ্জ কৰি বিশ্ব ৰেকৰ্ড গঢ়ি তোলা কেইজনমান ব্যক্তিৰ বিষয়ে চমুকৈ আলোচনা কৰিম। চ' লেটছ ষ্টাৰ্ট। নাম্বাৰ 1, লি লং লং ফ্ৰম চাইনা। যুৱকজন অদ্ভুত কৰ্মৰ গৰাকী। তেখেতে ইমানেই ট্ৰেইনিংপ্ৰাপ্ত যে নিজৰ মূৰৰ দ্বাৰা ষ্টেপ বগাই ওপৰলৈ উঠিব পাৰে। আটাইতকৈ জটিল আৰু কঠোৰ নিয়মটো হ'ল এটা ষ্টেপৰ পৰা আন এটা ষ্টেপ বগাওঁতে মাত্ৰ 5 ছেকেণ্ড সময় ল'ব পাৰে। এনেকৈ সি 36টা ষ্টেপ বগাই গিনিছ ৱৰ্ল্ড ৰেকৰ্ডত নিজৰ নামটো অন্তৰ্ভুক্ত কৰিছে। সঁচাই আচৰিত কৰ্ম নহয়নে ভিউৱাৰ্ছ? ষ্টেপ বগাওঁতে দেহৰ অন্য কোনো অংগ ব্যৱহাৰ কৰিব নোৱাৰিব। হেল্ল' ফ্ৰেণ্ডছ, কাইণ্ডলি ঘৰত এইটো কোনেও ট্ৰাই নকৰিব। নাম্বাৰ 2, নাৰ্ডিয়া ষ্টাইলছ ফ্ৰম অষ্ট্ৰেলিয়া। হেল্ল' ভিউৱাৰ্ছ, পুৰুষে ট্ৰাক টানিব পৰা কাহিনী আমি কম বেছি পৰিমাণে শুনিছোঁ, কিন্তু এইজনী মহিলাই 11,355 কেজি ওজনৰ ট্ৰাক 100 ফুট দূৰলৈ টানিব পাৰে। আৰু এই অদ্ভুত কাৰ্যৰ বাবে গিনিছ ৱৰ্ল্ড ৰেকৰ্ডত মহিলাগৰাকীৰ নাম অন্তৰ্ভুক্ত হৈছে। কিমান পৰিশ্ৰম কৰিব লগা হৈছে মহিলাগৰাকীৰ, এবাৰ ভাবকচোন ভিউৱাৰ্ছ। হেল্ল' ফ্ৰেণ্ডছ, এটা ভিডিঅ' বনাওঁতে আমাৰ টীমটোৱে বহুত পৰিশ্ৰম কৰিব লগা হয় মাত্ৰ এটা আপোনাৰ পৰা লাইক পাবলৈ। চ' প্লিজ লাইক কৰিবলৈ নাপাহৰিব। নাম্বাৰ 3, কৰমজিত সিং এণ্ড কৱলজিত সিং ফ্ৰম ইণ্ডিয়া। হেল্ল' ভিউৱাৰ্ছ, মানুহ দুজনৰ সাহস চালে আপোনাৰ গা শিয়ৰি উঠিব। এজনে শুই দিয়াৰ পিছত গাত লগাই চাৰিওফালে নাৰিকল ৰাখি আন এজনে চকুত পাউডাৰ দি কলা কাপোৰ বান্ধি। জুৱেল মিগলাৰ ফ্ৰম জাৰ্মানী। 22 বছৰীয়া যুৱকজনে নিজৰ মুখমণ্ডলত 11টা বিন্ধা কৰিছে। কেনেকুৱা অদ্ভুত ব্যক্তি নহয়নে? নিজৰ ধুনীয়া মুখমণ্ডলত বিন্ধাবোৰ কৰাৰ বাবে গিনিছ ৱৰ্ল্ড ৰেকৰ্ডত তেখেতৰ নামটো অন্তৰ্ভুক্ত হৈছে। হেল্ল' ভিউৱাৰ্ছ, মানুহৰ উক্ত অদ্ভুত কামবোৰ চাই সঁচাই আপুনি আচৰিত হোৱা নাইনে? হেল্ল' ফ্ৰেণ্ডছ, যদি আমাৰ এই চেনেলটো আজি প্ৰথম চাই আছে তেন্তে প্লিজ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। নাম্বাৰ 5, এৰন য়ৰ্ডাৰ ফ্ৰম USA। হেল্ল' ফ্ৰেণ্ডছ, পৃথিৱীত আমি ৰাণাৰসকলৰ বিষয়ে কম বেছি পৰিমাণে জানো, কিন্তু আমেৰিকাৰ এই যুৱকজনে অদ্ভুত কাৰ্য এটা কৰিছে। তেখেতে ৰিভাৰ্ছ ৰানিং কৰি অৰ্থাৎ পিছফালে দৌৰি 5 মিনিট 54 ছেকেণ্ডত 1 মাইল অতিক্ৰম কৰি গিনিছ ৱৰ্ল্ড ৰেকৰ্ডত নিজৰ নামটো অন্তৰ্ভুক্ত কৰিছে। সঁচাই আচৰিত নহয়নে ভিউৱাৰ্ছ? নাম্বাৰ 6, অক্সনা চেৰস্থানা ফ্ৰম ৰাছিয়া। এইজনী ছোৱালীয়ে টাইট ৰছীৰ ওপৰেদি মাত্ৰ হাতত ফেন এখন লৈ হাই হিল পিন্ধি 15 মিটাৰ খোজকাঢ়িব পাৰে, আৰু যাৰ বাবে গিনিছ ৱৰ্ল্ড ৰেকৰ্ডত নিজৰ নামটো অন্তৰ্ভুক্ত কৰিব পাৰিছে। সঁচাই ভিউৱাৰ্ছ আমোদজনক নহয়নে? হেল্ল' ভিউৱাৰ্ছ, ভিডিঅ'টো চাই কোনটো আটাইতকৈ বেছি আমোদজনক ও ভয়ংকৰ প্লিজ কমেণ্ট এটা কৰিব। নাম্বাৰ 7, লিমুজিন কাৰ আমেৰিকান ড্ৰিম নামৰ কাৰখন 100 ফুট দীঘল। 26টা চকাৰে মেক্সিমাম ফেচিলিটি দি এইখন কাৰ আশীৰ দশকতে তৈয়াৰ কৰা হৈছিল, সাধাৰণতে ফিল্মৰ বাবে। আটাইতকৈ আচৰিত বিষয়টো হ'ল কাৰখনৰ পিছফালে হেলিপেড বনোৱা হৈছে। সঁচাই অদ্ভুত কাৰ এইখন নহয়নে? আটাইতকৈ দীঘল হোৱা বাবে গিনিছ ৱৰ্ল্ড ৰেকৰ্ডত কাৰখন অন্তৰ্ভুক্ত হৈছে। হেল্ল' ভিউৱাৰ্ছ, ভিডিঅ'টো চাই শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। হেল্ল' ফ্ৰেণ্ডছ, উক্ত বিশ্ববিজয়ী ব্যক্তিসকলৰ কৰ্মৰাজিৰ পৰা প্ৰাপ্য শিক্ষা হ'ল জীৱনটো আমি যিমান ভাল পাওঁ কৰ্মকো সিমানেই ভাল পাব লাগে। জীৱন আৰু কৰ্ম এটা মুদ্ৰাৰ ইপিঠি সিপিঠি। গতিকে জীৱনটো ভাল পোৱাৰ দৰে কৰ্মক ভাল পাই যদি আমি আগবাঢ়িব পাৰোঁ তেন্তে নিশ্চিতভাৱে সমাজত কৰ্মৰ জৰিয়তে নিজৰ পৰিচয় দাঙি ধৰিব পাৰিম, আৰু তেতিয়াই জীৱনটো সুখৰ হ'ব। হেল্ল' ভিউৱাৰ্ছ, সম্পূৰ্ণ ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।